हाई फ्रेंड्स वेलकम बैक टू माई चेनेल और आज रातिपुवा ब्रेकफास्टर पर भिडिओ स्टार्ट करिसु ब्रेकफास्ट एतिया करेই लওঁ रातिपुवाई उलालु जाबोलै पथारলৈ বুলি আৰু মই মাৰ ঘৰত আছোহি মোৰ পিছফালে এইখিনি কঠিয়া আৰু এই সপ্তাহটো ইমান বৰষুণ দি আছে ইমানেই বোকা হৈছে তো পথাৰত যাওঁ বুলি ওলাইছো আৰু এয়া আমাৰ পথাৰ আজি প্ৰথম ৰুব দিছে তো ৰোৱনীক চাহ দিবলৈ বুলি মাক অকমান সহায় কৰি দিওঁ বুলি ভাবিলোঁ আৰু যেহেতু মই বহুত বছৰ পথাৰত নমা নাই আৰু পথাৰলৈ নিজৰো মন গ'ল যাম বুলি আৰু অলপ ৰুম বুলিও ভাবিছোঁ তো ভিডিঅ'টো আগলৈ চাই থাকিব আৰু এইফালে ৰোৱনী বহুত ৰোৱনী লগাইছে আৰু ৰোৱনী এইফালে ৰুই আছে আৰু ৰোৱনীখিনিক এতিয়া চাহ দি ল'লোঁ আৰু সেইফালে সেইখিনি বৰমাহঁতৰ মানে একেদিনাখনে আমাৰ দুই ঘৰ ৰুব দিলে তো বৰমাহঁতৰ ৰোৱনীখিনিৰ ওচৰত যাওঁ বুলি ভাবিলোঁ কিনো কৰিছে চাই আহোঁগৈ আৰু আজি বতৰটো খুব ভাল অলপ অলপ বৰষুণ দি আছে ৰুবলৈ খুব ভাল লাগিছে আৰু এইফালে এহেঁতিও চাহ খাবলৈ বহিছে আৰু এইজনী আমাৰ পেহী এইফালে বৰমা বহি আছে আৰু ককা বত্তা আমাৰ এইটো দাদাৰ পোৱালিটো সি কি হ'ল বৰমাৰ লগত কোচত উঠি আহিছিলে দুইটাই বোকাতে পৰিলে আৰু এয়া অৱস্থা দুইটাৰে মই মূৰত পিন্ধি থকা ছাতিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন এইটো বোলে বত্তাই বাহিৰৰ পৰা আনিছিলে আৰু আগতে যিহেতু জাপি আছিলে এতিয়া এনেকুৱাবোৰ ওলাইছে আৰু যিহেতু মিহি মিহিকৈ অলপ বৰষুণ দি আছিলে তো ময়ো পিন্ধি ল'লোঁ আৰু এয়া মই ৰুবলৈ লৈছোঁ আৰু এনেই আৰু অলপ ৰুম বুলি ভাবিলোঁ যেহেতু পথাৰলৈ আহিছোঁৱেই ৰুই যাওঁ একেবাৰে ই হৈছে মোৰ ভতিজা আৰু ইয়াক আমি পেটুৱা বুলি মাতোঁ খুব শকত সেইটো কাৰণে তাক পেটুৱা বুলি চবেই মাতে ওচৰৰ মানুহখিনিয়ে মা আৰু সি দুইটাই কঠীয়া টানিছে এইফালে বেছি হৈছিলে পথাৰত আৰু এইফালে পথাৰখনলৈ আনি দিছে টানি টানি আৰু ৰোৱনীবিলাকে এনেকৈ কঠীয়া টানিবলৈ বেয়া পায় তো ঘৰৰ মানুহে আনি দিলে অলপ সুবিধাও হয় তাহাঁতৰ আৰু সেইজনী আমাৰ আইতাৰ লগত বেটিও আহি গ'ল মই ইমান ক'লোঁ নানিবলৈ তো লৈ আনিছে যিহেতু অলপ অলপ বৰষুণ দি আছে বেমাৰো ওলাব সেইটো কাৰণে মই আনিবলৈ মানা কৰিছিলোঁ তাই যিহেতু পথাৰত নামি এনেকৈ বোকা কচকি পোৱা নাই তো আহিছে আৰু উপায়ো নাই আৰু অলপ চলপ বোকা গছকাবও লাগে দেখাবও লাগে ল'ৰা ছোৱালীবিলাক নহয় জানো